Hello everyone, welcome back to my another new recipe video. আৰু আজিৰ ভিডিঅ'ত মই দেখাম মাছৰ এটা ধুনীয়া ৰেচিপি। একদম ঘৰত কম সময়তে আমি বনাব পাৰা মাছৰ এখন ধুনীয়া আঞ্জা। এখন আমি সাধাৰণতে জাল দিয়া বুলি কওঁ মাছৰ। আপোনালোকে কি কয় জনাব। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই প্ৰথমে লৈছোঁ বিলাহী, তাত লৈছোঁ মই পিঁয়াজ, তাৰপিছত মই লৈছোঁ শুকান জলকীয়া, আদা আৰু নহৰু। এইখিনি এতিয়া ধুনীয়াকৈ মিক্সাৰত দি ফালে এটা পেষ্ট বনাই ল'ম। এতিয়া মই ইয়াত অকমান পানী দি লৈছোঁ। পানী দি ফালে মই মিক্সাৰটো বনাই ল'ম। এই আমাৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু বিলাহী দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈছে আৰু বিলাহী লগত পিঁয়াজ দিলে টেষ্টটো বহুত ধুনীয়া হয় আঞ্জাখনৰ। আৰু শুকান মছলাৰ বাবে মই লৈছোঁ অকমান জিৰা গুড়ি, অকমান গৰম মছলা আৰু অকমান কাশ্মীৰী। তাৰপিছত অকমান পানী দি ফালে সেইখিনি এটা পেষ্ট বনাই লৈছোঁ। এতিয়া মই কেৰাহীটো উঠাই দিছোঁ আৰু কেৰাহীটো অকমান গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হৈ আহাত তাত তেল দিছোঁ, অকমান পাঁচফোৰণ দিছোঁ, ইলাচি আৰু দালচেনি দিছোঁ, দুটা তেজপাত দিছোঁ আৰু সেইখিনি অকমান গৰম হ'বলৈ দিছোঁ। এতিয়া বনাই লোৱা মই পেষ্টখিনি ইয়াত দি ল'ম। এখন আঞ্জা আপোনালোকে বনাই যদি কমেণ্টত জনাবচোন কেনেকৈ বনায়। তাৰপিছত অকমান পানী এড কৰি ফেলে মছলাখিনি ভালদৰে ভাজি ল'ম। ইয়াত জোখমতে হালধি, নিমখ দি লৈছোঁ আৰু অকমান লৰাই দিছোঁ। অকমান চেনি দিছোঁ, চেনি দিলে কালাৰটো ভাল হয়, লগতে আঞ্জাখন খাই ভাল লাগে। তাৰপিছত গুড়ি মছলাখিনিও দি লৈছোঁ আৰু ভালদৰে গোটেইখিনি লৰাই দিছোঁ। এইখিনি আমি কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিব লাগিব। গেছটো ল' ফ্লেমত দিছোঁ আৰু মছলাখিনি ভাজিছোঁ। অকমান সময়ৰ বাবে ঢাকনি লগাই দিছোঁ। 5 মিনিট হৈ যোৱাত ঢাকনি গুচাই দিছোঁ আৰু আপোনালোকে দেখিছে কালাৰটো খুব ধুনীয়া হৈছে আঞ্জাখন আৰু তেলটো ওপৰলৈকে উঠি আহিছে। এনেকুৱা আঞ্জাবোৰ আমি যিমানে মছলাখিনি ভাজিম সিমানে আঞ্জাখন খাই ভাল হয়। গতিকে আপোনালোকেও যিমান পাৰে মছলাখিনি ভালদৰে ভাজি ল'ব। এয়া মোৰ মছলাখিনি ভালদৰে ভাজি হৈ গৈছে। আপোনালোকে যিমান টাইম মছলাখিনি ভাজিব সিমানে আঞ্জাখন খাবলৈ সোৱাদ হয়। গতিকে মছলাখিনি যিমান পাৰে বেছি সময় ভাজিব। এতিয়া মছলাখিনি ভাজি হৈ যোৱাত ইয়াত জোখমতে পানী দিছোঁ। যিহেতু এইখন আঞ্জা বেছি জুলীয়াকৈ নাখায় সেইবাবে পানীটো মই কমকৈ দিছোঁ। আপোনালোকেও নিজৰ জোখমতে পানীটো দিব। তাৰপিছত অকণমান দেৰি লৰাই দিছোঁ আঞ্জাখন। এতিয়া মই ইয়াত ভাজি থোৱা মাছখিনি দি ল'ম। এয়া মই মাছ ভাজি থৈ দিছিলোঁ, সেইখিনি এপিচ এপিচকৈ আঞ্জাত দি লৈছোঁ। আপোনালোকে কমেণ্টত জনাবচোন মোৰ ৰেচিপিবোৰ চাই আপোনালোকৰ কেনেকুৱা লাগে। আৰু আগৰ ৰেচিপিবোৰ যদি আপোনালোকে মোৰ চোৱা নাই, মোৰ চেনেলত গৈ আপোনালোকে মোৰ ভিডিঅ'জবোৰ চাই ল'ব পাৰিব। এয়া গোটেইখিনি মাছ দি হৈ যোৱাত অকণমান লৰাই দি ফালে ঢাকনি লগাই দিম 5 মিনিটৰ বাবে। এয়া 5 মিনিট হৈ যোৱাত আপোনালোকে দেখিছে আঞ্জাখন ধুনীয়াকৈ উতলি আহিছে আৰু এখন আঞ্জা বেছি পনীয়াকৈ খাই ভাল নালাগে। গতিকে পানীটো অকণমান কমকৈ দিব। এয়া মই গেছটো অফ কৰি দিলোঁ আৰু আমাৰ আঞ্জাখন আজি ৰেডি হৈ গ'ল। একেবাৰে কম সময়ত আৰু সহজে বনাই খাব পৰা মাছৰ এটা বহুত ধুনীয়া ৰেচিপি হয়। এইখন আঞ্জা আমি সৰু মাছৰেও খাব পাৰোঁ আৰু ডাঙৰ মাছৰেও খাব পাৰোঁ। আজি যিহেতু আমাৰ ডাঙৰ মাছ আছিলে গতিকে ডাঙৰ মাছেৰে বনালোঁ। আপোনালোকে চাওকচোন আঞ্জাখনৰ কালাৰটো ইমান ধুনীয়া হৈছে আৰু একেবাৰে পনীয়া হোৱা নাই, ধুনীয়াকৈ গ্ৰেভি টাইপ হৈছে আঞ্জাখন। মাছেৰে এইখন আঞ্জা খালে খুব ভাল লাগে। গতিকে আপোনালোকেও মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব আপোনালোকৰ মোৰ ৰেচিপিবোৰ চাই কেনেকুৱা লাগে। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আজি দুপৰীয়া সাজ মই এনেকৈয়ে খালোঁ মাছৰ সৈতে। আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ'জবোৰ চাব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'জবোৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদি ৰেচিপিবোৰ চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি দিব। আজিলৈ ইমানেই, বাই।